হাই এভৰিৱান, সংগীতাজ ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 17 ডিচেম্বৰ হয় আৰু এতিয়া বাজিছে ৰাতি 7টা। মই গৈ আছোঁ মৰিয়নি ষ্টেচনলৈ। আচলতে মই আজি ৰাতি যাম বানাৰসলৈ। লগত দেউতা আৰু মামা যাব। কি কাৰণতনো যাম সকলো আপোনালোকক জনাই থাকিম লাহে লাহে। ভিডিঅ'টো চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া একেবাৰে গৈ ষ্টেচনতে লগ পাম। এতিয়া ৰাতি 8:30 বাজিছে আৰু আমি আহি এয়া মৰিয়নি ষ্টেচন পালোহি। ইয়াতে আকৌ 2 ঘণ্টামান ৱেইট কৰি থাকিব লাগিব কাৰণ ট্ৰেইন আছে ৰাতি 10:30। এতিয়া 10:30 বাজিছে আৰু আমি ট্ৰেইনত উঠিলোঁ আৰু সেয়া দেউতাই বেগ চেগবিলাক চব ঠিক কৰি আছে। তাৰপিছতে আমি শুই যাম, আকৌ একেবাৰে ৰাতিপুৱালৈ লগ পাম। চাওকচোন কিমান ধুনীয়া লাগিছে। আচলতে আমি এইমাত্ৰ গুৱাহাটী পাৰ হৈছোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 6:30। Copy and paste pretty faces all the time. Pictures so perfect we play through only cause you set up the angle. Web that you we've got us tangled, caught in what's before our eyes. Show off your fantasy reality. Whoa, that's yours, but I'll keep doing mine. You'll be living your good life. Catch a glimpse from the outside, then you see me now, see me now, see now. Don't need any timeline to prove that this is my life. I can see it now, see it now, see now. You'll be living your good life. Catch a glimpse of the outside, then you see me now, see me now. ট্ৰেইনত বহি বহি ইটোৰ পিছত সিটো খাই গৈ আছোঁ। প্ৰথমতে খালোঁ মেগী আৰু এতিয়া আকৌ খাবলৈ লৈছোঁ দৈ। আচলতে বেলেগ একো কাম নাই যে সেইকাৰণে খাইছোঁ আৰু চাৰিওফালৰ গ্ৰীনাৰী উপভোগ কৰি গৈ আছোঁ। আৰু নৈখন চাওকচোন ইমান ধুনীয়া লাগিছে দলংখনৰ সৈতে। আচলতে এতিয়া আবেলি হ'ল আৰু বেলি ডুব যাব হৈছে, সেইকাৰণে দেখিবলৈ খুব ধুনীয়া হৈছে। এইবোৰ কাৰণতহে আচলতে ট্ৰেইন জাৰ্ণিটো মোৰ খুবেই বেছি ভাল লাগে। Show off your fantasy reality. Whoa, that's yours, but I'll keep doing mine. You'll be living your good life. Catch a glimpse of the outside, then you see me now, see me now. এতিয়া 5:15 মিনিট আছে আৰু ইয়াত বেলি ডুব যাওঁ হৈছে আৰু আমাৰ তাত হ'লে ইমান সময়ত অলপ সন্ধিয়া লগাৰ নিচিনা হৈ যায়। ইয়াত অলপ দেৰিকৈ আন্ধাৰ হয় চাগে, তেনেকুৱা যেনেই লাগিছে কাৰণ 5:15 মিনিট থাকোঁতে বা 4:30 মানত আমাৰ তাত পূৰা আন্ধাৰ নিচিনাই হৈ যায়। সেয়াই আৰু গৈ আছোঁ এনেকৈ। এতিয়া আমি বিহাৰ পাইছোঁ আৰু অলপ দেৰিকৈ আকৌ লগ পাম। এতিয়া ৰাতি 8:30 মান বাজিছে আৰু আমি অৰ্ডাৰ কৰা খানা আহি গ'ল। আচলতে আজিকালি ৰাজধানী এক্সপ্ৰেছত খানা নিদিয়ে, সেইকাৰণে এক্সট্ৰাকৈ কিনি ল'ব লগা হয়। আমি লৈছিলোঁ ৰুটি আৰু ভাত। সেয়া 150 টকীয়া ভাত, চাব নেকি কিমানখিনি দিছে। সৌকণ দাইল আৰু একেইটা ভাত। আমি ভাবিছিলোঁ 150 টকাত বহুতখিনি ভাত দিব আৰু চাওকচোন অৱস্থাটো যিকেইটা ভাত দিছে। হ'ব দিয়ক, তাকে আমি এনজয় কৰি লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি আহি বাৰাণসী জংচন পালোহি ৰাতি 2টা বজাত আৰু সেইখিনি সময় ষ্টেচনতে ৰৈ এতিয়া ৰাতিপুৱা 4:30 বজাত আমি য'ত থাকিম তালৈ যাবৰ কাৰণে ওলাই আহিছোঁ। ক'ত থাকিম কি কৰিম সেইখিনি সকলো আগৰ পৰাই ঠিক হৈ আছিল। সেইবিলাক আপোনালোকক নেক্সট ব্লগসমূহত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আজিৰ ব্লগটোত কেৱল আমাৰ জাৰ্ণিটোহে শ্বেয়াৰ কৰিলোঁ, তেনেকুৱা বিশেষ একো নাই। কিন্তু নেক্সট ব্লগসমূহত ধুনীয়া ধুনীয়া ঠাইসমূহ দেখুৱাবৰ বাবে মই চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে দেন লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন ব্লগত লগ পাম। টিল দেন টাটা, বাই বাই।